Hey guys, welcome back again my YouTube channel. So guys, আজি আকৌ এটা নতুন জেগাত গৈছোঁ আৰু এটা ধুনীয়া জেগা। চ' ভিডিঅ'টো চাই থাকিব আৰু বেছি নকওঁ। পাহাৰৰ মাজে মাজে সৌন্দৰ্য কিমান ধুনীয়া। চাবি অফ চাক আৰু গৈ আছে এই ৰাস্তাটো এনেকুৱা পালে ভাল লাগিব। নজৰা চাওক বহুত দেৰি মূৰত মানুহৰ ঘৰত দেখিছোঁ যে আজি মানে কি ক'ম আৰু ভাষা নাই ক'বলৈ মানুহ ঘৰত দেখি। এই ঘৰ আছে ইয়াতে দি দিম কেৰাহী চেৰাহী যি পায় আছে। কেৰাহী দিব নালাগে কাৰণ ডাইৰেক্ট ন। তো আহোঁতে পালোহি আৰু অলপ আছে আৰু বেছি দূৰ নাই। গৰু দেখিলে জানিবি আৰু মানুহ ঘৰ আছেই। লোকেল গৰু মানে ভাই কি মজা বে ভাই। ওপৰত টপত মোৰ ঘৰ থাকিলে হয় এখন মই মানুহ হেডশ্বট লগালোঁ হয়, স্নাইপাৰ এটা ল'লোঁ হয়, এই টপত বহি থাকিলোঁ হয়। কোনোবা গাড়ী লৈ আহিব, বাইক লৈ আহিব, পাঁচটা হেডশ্বট দিম। কি দিম ঐ ভাই, ইমান স্পীড গৈছে যেন। ঐ এতিয়া পালোঁ এইপিনে ভাই। বহুত অপেক্ষা ইয়ালৈ আহিবৰ কাৰণে। নিদিওঁ দিম একটো তেল বচাই সেই ট্ৰিপত মই চিধা ঘৰ পাম। বহুত অপেক্ষা কৰি ভয়ে না। এইপিনে দলংটো আছে। তো ভাই লোক আমি আহি পালোঁ ইতিমধ্যে আৰু আগত চাওঁ কেনেকুৱা ৰাস্তা। আগতে বনোৱা নাছিলে বাৰু ৰাস্তা, এতিয়া দলং এটা বনাইছে বুলি শুনিছোঁ। তো আহিছোঁ আৰু চাবলৈ দলংটোকে কেনেকুৱা হৈ আছে। তো তো গাইছ ইয়াৰ কুছ নজাৰা এনেকুৱা দেখিবলৈ পাব। তো ইয়াতে আগতে নাছিলে তেনেকুৱা চিষ্টেম, এতিয়া বনাই দিছে আৰু চাওক কিছু আৰু অলপ আছে বহুত নজনা কথা ইয়াৰ দেখাই আছোঁ গাইছ। তো ভিডিঅ'টো সম্পূৰ্ণ চাই দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো গাইছ বলক তললৈ যাওঁ, ব্ৰিজৰ তলত যাওঁ আৰু চাব পাইছোঁ ইয়াৰ কিমান ধুনীয়া নজাৰা। তো গাইছ তললৈ যাবলৈ ৰাস্তা আছে নাই নাজানো। চ' আহি গৈছোঁ আৰু আহিবলগীয়া। তো দেখা যায় তলত কিবা ৰাস্তা চাস্তা আছে নাই। গাইছ ইফালে তললৈ যাবলৈ ৰাস্তা নাই, ইফালে নহ'ব। তো গাইছ আপোনালোকক কৈছিলোঁ যেন আগতে ঝুলনা দলং আছে বুলি। এইটো ইয়াতে ঝুলনা দলং আছে, এতিয়া ইউজ নহয় বৰ্তমান। আগতে ইয়াতে বাইক চাইক পাৰ হৈ আছিলে আৰু মানুহ অহা যোৱা হৈছিলে। মানুহ ফটো উঠিব ইয়াতে বিৰাট ভাল পাই আছিলে গাইছ। চ' এতিয়া তেনেকুৱা কোনো ধৰণৰ নাই, দলংটো বেন কৰি দিলে মানে আৰু ইয়াত মানুহ অহা যোৱা কৰিব নোৱাৰা কৰি থ'লে। চ' সেইকাৰণে ব্ৰিজখন বনাই দিলে, যিহেতু গাড়ী চাড়ি মানে এইটো দলঙত গাড়ী চাড়ি যাবলৈ নোৱাৰে ন মানুহবিলাকে। সেইকাৰণে আৰু ব্ৰিজটো মানে এই দলংখন বনাই দিলে। তো আৰু বেছি দেৰি নকৰোঁ, তললৈ যাওঁ আৰু চাওঁ তলত গৈ আৰু আপোনালোকক দেখাই আছোঁ কিমান ধুনীয়া ধুনীয়া জেগা। তো দেখিবলৈ পাইছে এইবোৰ ধুনীয়া ঠাই। আৰু এই লগত আহিছে আমাৰ তিনিজন লগত আছে আৰু পূৰা ফটো চটো উঠাত ব্যস্ত। হ'ব ঐ বহুত টাইম পাবি ফটো উঠিব।
তো আমাৰ ফটোগ্ৰাফাৰ মোবাইল দি ফটোশ্বুট কৰি আছে তলত যাম ব'ল তো গাইজ ফাইনেলি আহি পাইছোঁ আৰু আমি এতিয়া আহি পাইছোঁ আমি য'ত আহিম বুলি কৈছিলোঁ অথনি মানে বহুত ভিতৰত ৰাস্তাটো মই ভিতৰত আহিছোঁ আৰু আহি পাই একো মানে ইয়াৰ সৌন্দৰ্যটো এনেকুৱা চিষ্টেম আছে আপোনালোকে দেখিবই পিছে মোৰ কেমেৰা পিছপিনে চাওক এইফালে চাওক গাইজ দেখিব পাইছে এইফালে তো গাইজ চাওক বেক কেমেৰা কৰি দিছোঁ এইজন আমাৰ মহাশয় কিবা ধুবলৈ যায় তো কিবা ধুই আছে আৰু চাওক গাইজ ইমান ধুনীয়া মাই গড চাওক গাইজ আৰু ইপিনে পানীৰ পূৰা পানীৰ চাউণ্ড আহি আছে ইফালে ইপিনে ঘৰ বনাই থৈছে আৰু এইফালে ওপৰ সেইফালে ৰাস্তাটো আছে আৰু এইফালে চাওক গাইজ আমি গৈ চাইছোঁ অলপ সেইপিনে ঘৰ বনাই থৈছে এইফালে চাওক কি ধুনীয়া নজাৰা গড় ৰাতিপুৱা কি ধুনীয়া লাগিব এইফালে এইপিনে ঘৰ বনাই থৈছে চাওক গাইজ এইফালে ঘৰ আৰু এইফালে চাওক ইফালে আৰু এইফালে গাইজ কি ধুনীয়া চাব আৰু গড পানী চাউণ্ড গাইজ বেছি দেৰি নকৰোঁ আৰু আমি ইয়াৰ পৰা ওলাই দিম নহ'লে বেছি অলপ দেৰি হ'লে আন্ধাৰ হ'ব আৰু আন্ধাৰ হ'বৰ কাৰণে আমি সোনকালে যাব লাগিব এইপিনে আছে আমাৰ আৰু লগত আছে ইয়াত দুজন ইফালে জোন আৰু এটা তাৰ লগৰ পাৰ্টনাৰ আৰু এই আজি বেক কেমেৰা চাওঁ পানী চাউণ্ড কেনেকৈ আহিছে পানী গাইজ এইটো লগৰটো তাৰ জোনৰ লগত লৈ আহিছে আজি চ' গাইজ ভিউ চাওক কেনেকুৱা ইয়াৰ ধুনীয়া গাইজ গা ধুব পালে মজা লাগিলে হয় তো গাইজ আমি এতিয়া ঘৰ গৈ আছোঁ আৰু ঘৰ গৈ আছোঁ মানে কি জানো নাই আমি ৰাস্তাটো মানে যোনটো ৰাস্তাত আহিছিলোঁ আমি সেইটো ৰাস্তাত যোৱা নাই চ' আমি শ্বৰ্টকাট ৰাস্তা আহিছোঁ আৰু পাহাৰৰ মাজে মাজে জানোৱেই কেনেকৈ ৰাস্তা থাকে তো লগৰটোৱে গম মানে জানো বুলি কৈছে শ্বৰ্টকাট ৰাস্তা চ' আমি তাৰ পিছে গৈ আমি বেক টু হোম চ' এতিয়া বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ আৰু চ' এতিয়া ইমানেই আৰু ভিডিঅ'টো থৈছোঁ গতিকে বেছি নকওঁ আৰু ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ